আমি এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব। সেই গোটেইবিলাক কাভাৰ কৰি আমি 22,765টা পদৰ এডিশ্যনেল আমি এডভাৰটাইজমেণ্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ বিভাগ কেইটা হ'ব, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীত 2,500 পোষ্ট, যিটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত। কৃষি বিভাগত যিটো আমাৰ এটা পোষ্ট আছে সেৱক বুলি যিটো কোৱা হয়, পুলিচত আৰু 2,000 পোষ্ট ওলাব, স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট ওলাব, গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত ওলাব 2,519টা, গ্ৰেড 4 বিভিন্ন বিভাগত ওলাব 1,347টা, পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগত পঞ্চায়ত ছেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত ওলাব 1,000টা, আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেণ্টাৰী, হায়াৰ ছেকেণ্ডেৰী আৰু হায়াৰক লৈ আৰু পোষ্ট ওলাব 10,219টা। তাৰমানে 1 লাখ নিযুক্তিৰ বিপৰীতে